মারুত বৃষ্ণ সুকান্ত কামকৌতিজিত জগত জনকোধাতা সাধুবা প্রবেশের সঙ্গীত রাখিন্ধুরা তাল এক তাল
বিষ্ণু সচিদানন্দ বিগ্রহ অনাদি রুধির গোবিন্দ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ মায়ারে আবরা এই সুন্দর সংসার, এই মায়াময় সংসার ভক্তই আমার পরম ধন। ভক্তর মনোবাঞ্ছা পূরণৰ হেতু, ভক্তৰ প্ৰতিপালনৰ হেতু যুগে যুগে নানা ৰূপে আমি হৈছো অৱতাৰ। ভিন্ন ৰূপে অৱতৰি ভক্তৰ ঐকান্তিকতা আৰু সত্য বলৰ যোগেদি আমাৰ মহিমা আৰু ভক্তৰ গৰিমা জগতত আমি কৰিছো প্ৰচাৰ। এইবাৰ মোৰ প্ৰিয় ভক্ত অযোধ্যা নিপতি সত্যব্ৰত ৰজা হৰিচন্দ্ৰৰ দ্বাৰা আমার মহিমা প্রচার করি জগৎ ব্যাপী। রাজসু যজ্ঞত অগ্রভাগে নিদিয়ার বাবে রুষ্ট হয়ে গণেশে হরিচন্দ্ৰৰ অনিষ্ট সাধনৰ চেষ্টা চলাইছে। অন্য হাতে ক্ষত্ৰিয় বিশ্বামিত্ৰই তপস্যাৰে অসাধ্য সাধন কৰি ক্ষত্ৰিয়ত্ব কৰি পৰিত্যাগ ঋষিত্ব গ্ৰহণ কৰি অহংকাৰত মত্ত হৈ পৰিছে। মোৰ প্ৰিয় ভক্ত সত্যব্ৰত ৰজা হৰিচন্দ্ৰৰ সাধুতা সত্যবাদিতা আৰু ভগত প্ৰেমৰ মাজেৰে তেওঁলোকৰ মহিমা জগতত কৰি প্ৰচাৰ আৰু দেখুৱাম জগতক সত্যনিষ্ঠ একান্ত ভকতক কোনো বাধা বিঘিনিৰে ৰোধিব নোৱাৰে। অৱশ্যে আমাৰ এই কাৰ্যৰ বাবে প্ৰয়োজন হ'ব কৈলাশপতি শিৱ, দেৱৰাজ ইন্দ্ৰ আৰু ধৰ্মৰাজৰ। মহাদেৱক মৰ্ত্য লোকলৈ পঠাই সৃষ্টি কৰি কাশী ধাম আশ্ৰম দেৱী পাৰ্বতীক অন্নপূৰ্ণা হিচাপে ৰাখিব লাগিব ব্ৰাহ্মণৰ গৃহে। ভিন্নজনে ভিন্ন বেশে পৰীক্ষা কৰি হৰিচন্দ্ৰ ৰজাক দেখুৱাম জগতক তপস্যাতকৈ সত্যানুসৰণ বহু গুণে শ্ৰেষ্ঠ। যাওঁ ভক্তৰ কল্যাণৰ বাবে জগতৰ মংগলৰ বাবে ভক্ত লীলাৰ কৰোঁ আৰম্ভণ।